বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো বন্ধুসকল আজি আপোনালোকৰ লগত আলোচনা কৰিম, হয়তো বহুতো মানুহ ফোন কৰি মোক সুধি থাকে যে কণী লাগে। তো যিবিলাক মানুহে কণী মানে ফোন কৰি আছে খালি কণী লাগে, তো কণীটো কেনেকৈ ল'ম বা কিমান টকাত বিক্ৰী কৰে আৰু কিহৰ কণী পোৱা যায় আমাৰ ইয়াতে, এই বিষয়ে আপোনালোকৰ লগত আজি অলপ আলোচনা কৰিম। তো বন্ধুসকল আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এতিয়া আপোনালোকে এটা সমস্যাৰ সন্মুখীন হৈছে সকলো ঠাইতে। মই ভাবোঁ যে সকলো ঠাইতে এনেকুৱা প্ৰব্লেম দেখা দিছে, মানে কণী ক'ত পাম বা এনেকুৱা জায়গা আছে, ধৰক হয়তো আমি গাঁৱত বসবাস কৰোঁ, আমাৰ ইয়াতে কণী এভেইলেবল হয়। টাউন অঞ্চলত যিবিলাক মানুহে ফাৰ্ম কৰি আছে তেখেতে কণীৰ কাৰণে ফাৰ্মখন চলাব নোৱাৰা হৈছে। তো সেইসকলৰ বাবে আজি আমি এটা অফাৰ লৈ আহিছোঁ। সেই অফাৰটো হৈছে কি, অসমৰ চাৰিওপিনে আমি কণী দিবলৈ সক্ষম আছোঁ। অসমৰ যোন ঠাইৰ পৰা আপোনালোকৰ কণী লাগে আপোনালোকে অৰ্ডাৰ কৰিব, আমি কণী আমাৰ ইয়াৰ পৰা যোগান ধৰিম। তো বাৰু কিহৰ কণী আপোনালোকৰ ইয়াতে পোৱা যাব, হয়তো আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে কি কণী আপোনালোকৰ তাতে পাম। তো আমাৰ ইয়াতে যিকোনো কণী লাগে, আপোনালোকৰ লোকেল হাঁহৰ কণী পাব, সোণালীৰ কণী পাব, লোকেল মুৰ্গীৰ কণী পাব আৰু খাকী কেম্বেলৰ কণী, মানে কণীৰ মাজত ধৰক আমাৰ লোকেল যিবিলাক প্ৰজাতি আছে সেইবিলাকৰ পৰা যিখিনি কণী আছে, ধৰক সকলো কণী আমাৰ ইয়াত এভেইলেবল আছে। আপোনালোকে হয়তো কণী টেনশ্যন কৰি ফাৰ্মখন বাদ দিব নালাগে। বৰ্তমান আপোনালোকে অসমৰ যোন ঠাইৰ পৰাই হওক না কিয় মোলৈ ফোন কৰিব, আমাৰ ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব, আমাক ফোন কৰিব। আপোনালোকে অসমৰ সকলো ঠাইতে আমি কণী পঠোৱাৰ আমাৰ সুব্যৱস্থা আছে। আপোনালোকে ঘৰত বহি হোম ডেলিভাৰীত আপোনালোকৰ জাগাত আমি কণী পঠাই দিয়াৰ ব্যৱস্থা আমি হাতত লৈছোঁ। তো কণীৰ কাৰণে আপোনালোকে টেনশ্যন নকৰিব, ভাল কণী আমাৰ ইয়াৰ পৰা পাব। একেবাৰে ফাটেল কণীটো পাব, যিবিলাক কণীৰ পৰা আমি পোৱালি উৎপাদন কৰোঁ সেই কণীবিলাক আমাৰ ইয়াৰ পৰা যোগান ধৰা হয়। তো কোনোবাৰ যদি কণী লাগে তো আমাৰ যোগাযোগ কৰিব পাৰে, আমি সকলো জাগাত কণী পঠাবলৈ সক্ষম। আৰু কোনোবাই যদি কয় যে কণীবিলাক বেয়া দিব না ভাল দিব না কি দিব, তো সেইটো টেনশ্যন আপোনালোকৰ কৰিব নালাগে। তো সকলো কণীবিলাক ভালে পাব। তো আমি ফাটেল কণীবিলাকহে বিক্ৰী কৰোঁ, আনফাটেল কণী আমি বিক্ৰী নকৰোঁ। আৰু কোনোবাই যদি আমাৰ কাষৰে মানুহ আছে মই কণীবিলাক লৈ যোৱাৰ পিছত আমাৰ এই কণীবিলাকৰ পৰা যিখিনি কণী বাও ওলাব সেই কণীটো আমি কি কৰিম, তো সেই কণীটো আমি ৰিটাৰ্ণ লোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। বাও কণী যিবিলাক ওলাব আমাৰ পৰা, যিবিলাক কণী ল'ব সেই কণীবিলাক আমি বাও কণীটো মানে আনফাটেল যিটো কণী হয়, যেতিয়া 4-5 দিনত চেক কৰি যিবিলাক কণী ওলাই যায় মানে পোৱালি নহ'ব, সেই কণীখিনি আমাৰ ইয়াত ৰিটাৰ্ণ লোৱাৰ ব্যৱস্থা আছে। আমি ৰিটাৰ্ণ কৰি ল'ম, দামটো অলপ কম বেছি হ'ব পাৰে, তো আমি ৰিটাৰ্ণ কৰি ল'ম। আৰু হাঁহৰ কণীৰ দাম আৰু মুৰ্গীৰ কণীৰ দাম, খাকী কেম্বেল হাঁহৰ কণীৰ দাম, সোণালী কুকুৰাৰ কণীৰ দাম বেলেগ হৈ থাকে। তো কণীৰ দামটো আজি আমি নক'লোঁ, কাৰণ এইটো ভিডিঅ' ছ'চিয়েল মিডিয়াত যেতিয়া প্ৰচাৰিত হ'ব তেতিয়া আমি ৰেটটো কৈ থাকিম। আজিৰ পৰা 5 বছৰ পিছতো এই ভিডিঅ'টো চলি থাকিব, এই ৰেটটো লৈ অলপ কণ্ট্ৰভাৰ্চি সৃষ্টি হ'ব। সেইকাৰণে আমি ৰেটটো আজি নক'লোঁ। আপোনালোকৰ যদি দৰকাৰ হয় ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব, তাৰে পৰা আপোনালোকে শুনিব পাৰিব যেতিয়া আপোনাৰ লাগে। মানে সকলো সময়ত একে দাম নাথাকে, অলপ কম বেছি হয়। তো যাৰ যিমান পাৰে ল'ব পাৰে, যিখিনি সময়ত কণী ল'ব ফোনযোগে আলোচনা কৰি ৰেটটো আপোনালোকে তেতিয়া শুনি ল'ব। এতিয়া ৰেটৰ কথা লৈ ইমান মাতামাতি কৰি লাভ নাই, কাৰণ এটা কথাই ক'লোঁ যে আমি ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আমি আপলোড কৰিম। তেতিয়া ভিডিঅ'টো 20 বছৰ পিছত যদি কোনোবাই চায়, এইটো ৰেট যদি চায় তেওঁতো আচৰিত হৈ যাব যে ইমান কম দাম বা ইমান বেছি দাম। তো সেইটো লৈ এটা কণ্ট্ৰভাৰ্চি সৃষ্টি হ'ব পাৰে, সেইকাৰণে আমি ৰেটটো নক'লোঁ। তো মুঠ কথাতে হ'ল, অসমৰ যোন ঠাইৰ পৰা আপোনালোকে কল কৰে কণী আপোনালোকৰ জাগালৈ গুচি যাব। আপোনালোকে টেনশ্যন নকৰিব, ভাল কণী আপোনালোকে পাই যাব। তো বন্ধুসকল হয়তো আপোনালোক প্ৰশ্ন কৰিব পাৰে যে এই কণীবিলাক আমি ক'ত পাওঁ, হয়তো হাঁহৰ কণী, মুৰ্গীৰ কণী, সোণালী মুৰ্গীৰ কণী, এই কণীবিলাক আমি ক'ত পাওঁ। তো হয়তো আপোনালোকৰ প্ৰশ্ন এটা থাকিব পাৰে যে আমি নিজৰ ফাৰ্মৰ পৰা কণীবিলাক পৰিবহণ কৰোঁ নে কিনি আনো। তো আমাৰ বেপাৰী আছে, আমাৰ গাঁৱত বহুতকেইটা বেপাৰী, আমাৰ এইবিলাক বেপাৰীৰ লগত আলোচনা কৰা আছে। তো এই বেপাৰীবিলাকে কণী উঠাই এক জেগাত জড়ো কৰে, মানে ব্যৱস্থা কৰে কণীবিলাক। সেই কণীবিলাক তাতে ব্যৱস্থা হৈ যোৱাৰ পিছত আমি এই কণীবিলাক কি কৰোঁ, তাতে যাই কণীবিলাক চেক কৰোঁ। চেক কৰাৰ পিছত আমি যিবিলাক ফাটেল কণী, যিবিলাক পোৱালি জগাৰ কাৰণে ভাল কণী,
সেই কণীবিলাক কি কৰোঁ আমি বেপাৰীৰ পৰা আমি বাছি বাছি ভাল কণীবিলাক আনো আৰু সেই কণীবিলাক আপোনালোকক আমি পঠাই দিয়াৰ ব্যৱস্থা কৰোঁ। এইটো কণী যাব গোসাইগাঁও। তো এইটো কণী আমি প্ৰতি সপ্তাহতে তেখেতৰ হেচাৰিত আমাৰ কণী পঠাব লাগে। মোৰ ইয়াৰ পৰা যিখিনি কণী যায় সেই কণী দি তাই হেচাৰিখন মেনেজমেণ্ট কৰে। আৰু আমি বহুতো ফাৰ্মত বহুতো হেচাৰিত আমি কণী দিওঁ। তো ইমানতো আৰু ভিডিঅ' আকাৰত দেখুওৱা নাযায়, এটা ভিডিঅ' আপোনালোকক দিলোঁ, আপোনালোকে চাব। আৰু যদি কোনোবাই কয় যে মোৰ কণী লাগিব, তেনেহ'লে ডিছক্ৰিপশ্যনত নাম্বাৰ দি আছে, আপোনালোকে তাতে যোগাযোগ কৰিব। 2টা নাম্বাৰ দি আছে, 2জন মানুহ আছোঁ আমি, 2টা নাম্বাৰ দি আছে। আপোনালোকে যেইটো নাম্বাৰত ফোন কৰিব পাৰে কৰিব, অসুবিধা নাই। একে কথা, আমি আমাৰ পৰা ডেলিভাৰী হ'ব, আপোনালোকে তাতে ফোন কৰিব। আৰু কণীটো লাগিলে আপোনালোকে ভাল কণী পাব, আপোনাৰ জাগালৈকে গুচি যাব কণী, ইয়াতে একো টেনশ্যন নাই। কণীৰ ৰাস্তাতে যদি ভাঙি যায়, হেৰাই যায়, সেইটো ৰিস্ক আমি দায়িত্ব ল'ম, সেইটো আপোনালোকৰ একো ক'বলগীয়া নাই। আপোনালোকৰ কণীটো আপোনালোকৰ ঘৰলৈ ভালকৈ গুচি যাব। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকৰ কণী লাগে যোগাযোগ কৰিব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো ইমান সময় ধৰি চোৱাৰ কাৰণে ধন্যবাদ। আগন্তুক ভিডিঅ' দেখাৰ অনুৰোধ থাকিল।